খ্ৰীষ্টান মিছনাৰী ধৰ্ম মাब्लाबाबो ভাৰতনি ধৰ্ম নङা খ্ৰীষ্টিয়ান মিছনাৰী ধৰ্ম কেতিয়াও ভাৰতৰ ধৰ্ম নহয় তেওঁলোক যিসকলে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে নিজৰ স্বকীয়তা হেৰুৱাইছে তাৰমানে তেওঁলোকে এসটি মৰ্যাদা হেৰুৱাইছে এসটি মৰ্যাদা তেওঁলোকৰ পৰা খণ্ডন কৰিব লাগে তেওঁলোকৰ পৰা অতৰাব লাগে সেই ধৰণৰ কোনো যাতে সুবিধা তেওঁলোকে আৰু কোনো কাৰণত নাপায় খাম সিফুং সেৰজা बेफोर आगजुफोरा খ্ৰীষ্টান ধৰ্মনি নङা খাম সিফুং সেৰজা এইবোৰ খ্ৰীষ্টিয়ানৰ বস্তু নহয় दुलाराय बाथौ गौथुमनि खौरांगिरि मेलाव बे बाथ्राखौ बुंदोंमोन हिन्दु बाहानि दैदेनगिरि सत्यरन्जन बराया सोंथि सिखारदों थारैनो बेबायदि बिबुंथि लाखिनानै गुबुन हारिया धोरोमखौ लाना राजखान्थि खालामनानै बर' हारिनि गेजेराव गावस्रानाय लाबोनो सोलो बाहायदों नामा गुबुन हारिनि सुबुंफोरखौ बर' हारिनि धोरोमाव हाबहोनानै बेबायदि बिबुंथि लाखिहोनाया इयुनाव बर' हारिनि गेजेराव गुलाय-गुजाय थासारि सोमजिहोनायनि लामा लायाखैना बिनि थाखाय साफ्रोमबो बर' रायजो राजाफोरा सांग्रां जानांगौनि गोनांथि गैयाना धोरोमखौ लानानै बर'नि गेजेराव राजखान्थि खालामनो आरो हारिनि गेजेराव बोखावनो नाजानायनि हेंथायै गोख्रों फिनजाथाय होदों आसाम प्रदेश कंग्रेस कमिटिनि गाहाय नेहाथारि गर्जन मोसाहारिया যে খ্ৰীষ্টিয়ানবিলাক ফৰেন ধৰ্ম উমুক ধৰ্ম মই খ্ৰীষ্টান হয় আৰু সকলোৱে খ্ৰীষ্টান মানুহে আমাক নিজকে মিছনাৰী বুলি ধৰ্ম মানি ল'ম এই বিদেশৰ পৰা আহিছে বুলি খাম সিফুং হয়তো বড়োৰ বাথৌ ধৰ্মৰ কিবা এটা মিউজিকেল ইনষ্ট্ৰুমেণ্টটো সেইটো বাথৌ ধৰ্মৰ হয় সেইটো হিন্দু ধৰ্মৰ হয় সেইটো খ্ৰীষ্টান ধৰ্মৰ হয় সেইটো ইছলামৰ হয় এনেকুৱা ৰিগাৰ্ড কৰা নাকি কোনে বনাইছে চেন্নাইটো চেন্নাই কি আছিল মিছনাৰী মানুহে চেন্নাইটো বনাই গৈছে কি আছিল বেংগলত কলকাতা কোনে বনাইছে মিছনাৰী মানুহে বনাই গৈছে কি আছিল গোৱাত মিছনাৰী মানুহে বনাই গৈছে কি আছিল বম্বেত মুম্বাইত মিছনাৰী মানুহে বনাই গৈছে কোনে বনাইছে দিল্লী মুছলমান মানুহে বনাই গৈছে আপুনি তেতিয়া ক'ত হৈ থাকিছিল ট্ৰাইবেলৰ মাজত খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ হোৱাৰ আগত হিন্দু ধৰ্মই আছিল এই হিন্দুবিলাক এই ট্ৰাইবেল জনজাতিবিলাক নিশুত খোৱা এন্দুৰ খোৱা বেং খোৱা চামু খোৱা উমা খোৱা চব বিয়া খোৱা ওই মেচ জাতিক তুমি ঘৃণা কৰিছিলে মন্দিৰত সোমাব নাদিছিলে পবিত্ৰ কিতাপক ঠাচ কৰিব নাদিছিলে এতিয়া ট্ৰাইবেল সকলে হিন্দু এতিয়া বাথৌ সকলে হিন্দু তুমি ক'ত কৰি কি কৰি আছলা তেতিয়া এটা মেখেলা নিচিনা লুঙি পিন্ধিব পাৰে কিন্তু ব্লাউজ দিব নোৱাৰে এনে উদান ট্ৰাইবেল মহিলা মানুহবিলাক এনেকা হিন্দু ধৰ্মে এনেকা মানে ট্ৰাইবেল বিলাক আপুনি পৰা সত্যৰঞ্জন ডাঙৰীয়া দেৱ ট্ৰাইবেলসকলক মানুহ হিচাপে গ্ৰহণ কৰিলেহেঁতেন ট্ৰাইবেলসকলক তোমাৰ ধৰ্ম মন্দিৰৰ সোমাব দিলেহেঁতেন ট্ৰাইবেলসকলক সংস্কৃত ভাষা শিকিব দিলেহেঁতেন খ্ৰীষ্টিয়ান নিশ্চয় নহ'লেহেঁতেন সকলোকে নমস্কাৰ যাচিছোঁ পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক এই সুবিধাটো পোৱাৰ কাৰণে কংগ্ৰেছৰ হৈ পেলাই অসম প্ৰদেশ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী হৈ পেলাই সকলোকে আকৌ নমস্কাৰ যাচিছোঁ নমস্কাৰ আজি মই এই সংবাদ মেলটো এইটোৰ কাৰণে লোৱা হৈছে যে কয়েকদিন আগত এজন অসমৰ ধৰ্মগুৰু আমাৰ সত্যৰঞ্জন বৰা ডাঙৰীয়াক আমাৰ দুলাৰায় বাথৌ গৌতম দুলাৰায় বাথৌ মহাসভাত এটা ধৰ্ম সভাত নিশ্চয় চাগে আলহী হিচাপে মাতিছিল যেতিয়া নেকি ধৰ্ম সভাত আলহী হিচাপে মাতে আৰু সেই আলহীটো সদায় ধৰ্মৰ বিষয়ে জ্ঞান থকা মানুহক মাতা হয় যাইয়া ধৰ্মनि सोमोन्दै জ্ঞান দङ बेबायदि ব্যক্তিকোসो लेंहरनाय जायो এটা কথাটো আজি হঠাৎ এই সভাত মোৰ মনত পৰিল মই তেতিয়া এজন মিছনাৰী মানুহে আছিল বিজনীত আৰু সেই সময়ত বিজনীত এটা বাথৌ সন্মিলন এটা ডাঙৰ সভাত হাগ্ৰামা ডাঙৰীয়াক আলহী হিচাপে মাতিছিল চিফ গেষ্ট হিচাপে যেতিয়া হাগ্ৰামা ডাঙৰীয়াই ষ্টেজত উঠিল লেকচাৰ দিবলৈ তেখেত এটা কথা কিন্তু বেচাৰা হাগ্ৰামা মহিলাৰী চাৰে স্বীকাৰ কৰিছা আৰু সেই কথাটো সেইটোৱে হেই পাগলাফোৰ মই ধৰ্মগুৰু নহয় মই ধৰ্মৰ বিষয়ে একোৱেই নাজানে মোক কিয় আলহী হিচাপে মাতিছে আৰু যাই হওক আহিছে যখন ফैबाय जेब्ला फंनैसो बुंनोसै बड'लेण्डत सब धर्मই থাকিব লাগে সেই দেশটো ধৰ্মনিৰপেক্ষ দেশ সেকুলাৰিজম কান্ট্ৰি এই বড'লেণ্ড আৰু বিপিএফটো আৰু হাগ্ৰামা মই সব ধৰ্মক ৰেসপেক্ট কৰে এই যে আমাৰ সত্যৰঞ্জন ডাঙৰীয়া দেৱ
সত্যৰঞ্জন ডাঙৰীয়া আমাৰ দুলাৰায় বাথौ গৌথুমৰ এটা হায়াৰ माने बिथांखौ दुलाराय बाथौ गौथुमा ख्रिस्टान बर' ख्रिस्टानफोरखौ रायनो थाखाय दाहार लांदोंमोन खोमा किन्तु हायार एजन बान्दा आसिल धर्मर बिषय एकई ना जाने धर्म हबार जेनेरेलि मरम सिने सह्यगुण सेल्फ डिसिप्लिन ভাল परिबार ভাল देवता ভাল माता रिसपेक्ट ही बिलाही शिक्षा दिया হয় আমার সত্যৰঞ্জন ডাঙৰীয়াদেৱ কি কথা ক'লে ইমান বিয়া যে খ্ৰীষ্টানবিলাক ফৰেন ধৰ্ম অমুক ধৰ্ম ওকে মই খ্ৰীষ্টান হয় আৰু সকলোৱে খ্ৰীষ্টান মানুহে আমাক নিজকে মিছনাৰী বুলি ধৰ্ম মানি ল'ম এই বিদেশৰ পৰা আহিছে বুলি কিন্তু আপোনাৰ হিন্দু ধৰ্মৰ গুৰুবিলাই বাৰে কিতাপত লিখি প্ৰকাশ কৰা হৈছে যে কেতিয়াবা এটা সময়ত যীশুখ্ৰীষ্টুৱে যে ইণ্ডিয়াত ভিজিট কৰিছে that ever Jesus Christ visited Nepal, that ever Jesus Christ visited somewhere in Nalanda University and so. আমি তো ক্লেইম কৰা নাই হিন্দু গুৰু আপোনাৰ হিন্দু গুৰুই ক্লেইম কৰা কথা আৰু এটা কথা সত্যৰঞ্জন ডাঙৰীয়া আপুনি সঁচা কথাই কৈছে যে মিছনাৰী ধৰ্ম খ্ৰীষ্টিয়ান ধৰ্ম আহাৰ আগত ভাৰতৰ খ্ৰীষ্টান হোমাৰ আগত ট্ৰাইবেলৰ মাজত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ হোৱাৰ আগত হিন্দু ধৰ্ময়ে আছিল হিন্দুবিলা আছিল কিন্তু আপুনি কি কৰি আছিল তেতিয়া এই হিন্দুবিলা এই ট্ৰাইবেল জনজাতিবিলাক নিশুত খোৱা এন্দুৰ খোৱা বেং খোৱা চামু খাওয়া উমা খাওয়া সব বিয়া খাওয়া ওই মেছ জাতিক তুমি ঘৃণা কৰিছিলে মন্দিৰত সোমাব নাদিছিলে পবিত্ৰ কিতাপক ঠাচ কৰিব নাদিছিলে এতিয়া ট্ৰাইবেল সকলে হিন্দু এতিয়া বাথৌ সকলে হিন্দু তুমি ক'ত কৰি কি কৰি আছলা তেতিয়া উৰিষ্যাত তেতিয়া ট্ৰাইবেল বিলা মহিলা বিলা ব্লাউজ পিন্ধিব পাৰে কিন্তু ইয়াত বটানটো লগাব নোৱাৰে কেৰেলাত মহিলাবিলা ইয়াত লৈকে এটা মেখেলা নিচিনা লুঙি পিন্ধিব পাৰে কিন্তু ব্লাউজ দিব নোৱাৰে এনে উদান ট্ৰাইবেল মহিলা মানুহবিলা এনেকা হিন্দু ধৰ্ময়ে এনেকা মানে ট্ৰাইবেল বিলাক আপুনি পঢ়া সত্যৰঞ্জন ডাঙৰীয়াদেৱ মানুহ স্মৃতিটো পঢ়া মহাভাৰতটো পঢ়া যে এই ট্ৰাইবেল এই বড়োসকলক এই এছটি আদিবাসীসকলক সিনাব নচ ইয়েলো কালাৰ দাবলি মোখাং খোলা মানুহ আমাক তুমি তোমাৰ ধৰ্মত দানৱ জাতি বুলি ৰিগাৰ্ড কৰিছে আৰু নিজকে বামুণ ঈশ্বৰ সেই সময়ত যদি তুমি সত্যৰঞ্জন ডাঙৰীয়াদেৱ যদি আমাক ট্ৰাইবেলসকলক মৰম দিলেহেঁতেন ট্ৰাইবেলসকলক মানৱ হিচাপে গ্ৰহণ কৰিলেহেঁতেন ট্ৰাইবেলসকলক তোমাৰ ধৰ্ম মন্দিৰত সোমাব দিলেহেঁতেন ট্ৰাইবেলসকলক সংস্কৃত ভাষা শিকিব দিলেহেঁতেন খ্ৰীষ্টিয়ান নিশ্চয় নহ'লেহেঁতেন সেইটো কাৰ দায়ী আৰু আপুনি এটা কথা কৈছে খাম চিফুঙৰ কথা খাম চিফুং হয়তো বড়োৰ বাথৌ ধৰ্মৰ কিবা এটা মিউজিকেল ইনষ্ট্ৰুমেণ্টটো সেইটো বাথৌ ধৰ্মৰ হয় সেইটো হিন্দু ধৰ্মৰ হয় সেইটো খ্ৰীষ্টান ধৰ্মৰ হয় সেইটো ইছলামৰ হয় এনেকুৱা ৰিগাৰ্ড কৰা নাকি কেতিয়াও এনেকুৱা ৰিগাৰ্ড কৰা নাই আপুনি যে আজিৰ তাৰিখত দুনিয়াৰ আৱিষ্কাৰ প্ৰথম আৱিষ্কাৰটো কৰিছে এই খ্ৰীষ্টান মানুহেই কৰিছে প্ৰথম যে আমি লাইটটো পাই এই লাইট কোনে আৱিষ্কাৰ কৰিছে খ্ৰীষ্টান মানুহে আৱিষ্কাৰ কৰিছে কোনে বনাইছে চেন্নাই কি আছিল মিছনাৰী মানুহে চেন্নাইটো বনাই গৈছে কি আছিল বেংগলত কলকাতা কোনে বনাইছে মিছনাৰী মানুহে বনাই গৈছে কি আছিল গোৱাত মিছনাৰী মানুহে বনাই গৈছে কি আছিল বম্বেত মুম্বাইত মিছনাৰী মানুহে বনাই গৈছে কোনে বনাইছে দিল্লী মুছলমান মানুহে বনাই গৈছে আপুনি তেতিয়া ক'ত হৈ থাকিছিল সত্যৰঞ্জন ডাঙৰীয়াদেৱ ইমান যে বিয়া গালি গালা কৰিছে মিউজিকৰ কিবা এটা লিমিট থাকে নাকি এইটো আৰু এটা কথা সত্যৰঞ্জন দেৱ ডাঙৰীয়া আজিৰ বড়োটো আগৰ নিচিনা বড়ো নহয় আপুনি বড়ো জাতিক ডিভাইড কৰিবলৈ চেষ্টা নকৰিবা এতিয়া NDFB নাই বড়ো জাতিক মাৰিবলৈ এতিয়া BLT নাই বড়ো জাতিক মাৰি খেদি কুকুৰৰ নিচিনা জানুৱাৰ নিচিনা মাৰিবলৈ
এতিয়া আন্দোলন কৰা মানুহ নাই জংগলত গৈ ফেক এনকাউণ্টাৰক বড়ো জাতিক বড়ো ইয়াং মানুহ হত্যা কৰিবলৈ তুমি একটা যোজনা কৰি আছে যে বড়ো বাথৌ বড়ো খ্ৰীষ্টান ডিভাইড কৰি পেলাই বড়োৰ মাজত খামৰা খামৰি কৰিবলৈ বড়োৰ মাজত যুদ্ধ লাগিবলৈ বড়োক হেক কৰাৰ ট্ৰাইবেল জাতিক হেক কৰাৰ এটাই ষড়যন্ত্ৰ তুমি এই সত্যৰঞ্জন ডাঙৰীয়াদেৱ এই বড়োৰ মাজত সোমাই বড়োৰ মাজত বড়ো জাতিৰ মাজত পলিটিক্স নকৰিবা কিন্তু আপুনি जोंनि बर'फ्राबो दिनै सासे मोजां मानसि सत्यरन्जन डाङरिया देबखौसो नोंथांमोना दाहार लायबाय नामा नोंथांमोनाबो मोनसे जिनिसखौ बुजिनाया मोजां बाथौ सन्मिलना दुलाराय बाथौ गौथुमा जे बाथौखौ सोर नस्थ' खालामदों बाथौखौनो नस्थ' কৰিছে খ্ৰীষ্টিয়ান নষ্ট কৰা নাই বাথৌ নিজে বাথৌক নষ্ট কৰিছে কেনেকা আপুনি চাওক কোনোবা বাথৌ ধৰ্ম সিবিগ্ৰা মানুহৰ ল'ৰা ছোৱালীৰ সাৰ্টিফিকেটত যদি কি ধৰ্ম বুলি লিখে কেতিয়াও বাথৌনি লিখে बिथांमोना मालाबाबो बाथौ लेरा गावखौनो हिन्दु होनो बाथौआ सिगां बेखौ क्लियार खालामग्रोनांगोन जे नोंथाङा बाथौइज्म ना हिन्दुइज्म नोंथाङा बेखौ क्लियार खालामनांगोन जे नोंथाङा जुदि बाथौब्ला नोंनि धोरोमा बाथौबा नोंथाङा मानो दिनै हिन्दु लिरखो नोंथाङा मानो दिनै हिन्दु आङो ख्रिस्टियान आंनि फिसाफ्रा ख्रिस्टान लिरो नोंथाङा जुदि बाथौबा नोंथाङाबो बाथौ लिरनांगोन नोंथाङा बाथौखौनो लेरा नोंनि सार्टिफिकेटआ नोंनि धोरोमा मा होनोब्ला अब्ला नोंनि धोरोमा बोरै थांनानै थानो नोंनि धोरोमा बोरै थांनानै थानो दा गोबां खोथा बेखायनो जेब्ला बिडिसिनि खोथा फैयो आरो बिडिकेर কথাটো মই অলপ কম সত্যৰঞ্জন ডাঙৰীয়াদেৱ প্ৰথম প্ৰশ্ন আপোনালৈ আপুনি নিজকে ক্লিয়াৰ কৰা are you an Aryan or Mongolian সত্যৰঞ্জন বঙৰা ডাঙৰীয়া আপুনি সেইটো কিন্তু ক্লিয়াৰ কৰিব লাগিব মোছাহাৰীক যে তুমি এজন মংগোলিয়ান হয় না আরিয়ান হয় শুনক কোনে বিদেশী এতিয়া সেই পৃথিৱীত এই ভূমিত ভাৰতবৰ্ষৰ ভূমিত এই এলেকাত সবচে প্ৰথম জাতি মানৱ গ্ৰুপ আহিছে এইটো হ'ল মংগোলিয়ান গ্ৰুপ somewhere 7000 BC somewhere 7000 BC মংগোলিয়ান সকলে সেই অঞ্চলত সোমাই জংগল জুৰি মাটি বাটি কৰি পেলাই ঘৰ বনাইছে নিজৰ ধৰ্ম স্থাপন কৰিছে তেতিয়া বাথৌ ধৰ্মই আছিল তেতিয়া আৰিয়ান সকলে আহা নাই কাৰণ আৰিয়ান সকলৰ লগতে হিন্দু ধৰ্ম আহিছে আৰু আৰিয়ান সকলে আহিছে 2500 BC কতবা বহুত হাজাৰ বছৰ পাছতে আৰিয়ান সকল আহিছে আৰু যেতিয়া আৰিয়ান সকল আহিছে আৰ্য সকল আহে তেতিয়া হিন্দু ধৰ্ম আহিছে ইয়াত আগত বড়ো সকলৰ আছে নিজৰ সৃষ্টি কলা নিজৰ সংস্কৃতি নিজৰ ধৰ্ম নিজৰ গাছি নীতি ৰীতি লৈ আছিল আপুনি কেনেকা কৰে যে বাথৌ সকলে হিন্দু খ্ৰীষ্টিয়ানক যদি আপুনি আজিৰ দিনত ৰিগাৰ্ড কৰে বিদেশী বুলি নोंथाङा যদি খ্ৰীষ্টিয়ানखौहाय যদি বিদেশী বুङोब्ला ফৰেন ৰিলিজন হিন্দু ধৰ্ম ইজ ইকুৱেলি বিদেশী আৰু ফৰেন ৰিলিজন কিন্তু সেইবিলাক গোটেই বাদ দিবা লাগে আজি এই সিভিল সমাজত আমি যি কয় পাৰ্লিয়ামেণ্টাৰী কথা ক'ব লাগে যে সেই দেশটো ধৰ্ম নিৰপেক্ষ দেশ সেকুলাৰিজম আমি সব ধৰ্মক ৰেসপেক্ট কৰোঁ আপোনাৰ কোৱা মতেতো আজিৰ পৰা যুদ্ধ ষ্টাৰ্ট মানে বড়ো বাথৌ সকলে বড়ো খ্ৰীষ্টানক একে মাৰি কিনে ধ্বংস কৰিব লাগে আপুনি খুব বেয়া কথা কৈছে ডাঙৰীয়া আপোনাৰ মতে যে আজি মাৰা কাটা কৰিব লাগে এই গতিকে এই কানেকশ্যনত মই আসাম পুলিচক ৰিকুৱেষ্ট কৰিছোঁ যে যিমান পালে ইমান সোনকালে সত্যৰঞ্জন ডাঙৰীয়াদেৱক এৰেষ্ট কৰিব লাগে আৰু এনেকুৱা পাগল নিচিনা মানুহ এনেকুৱা ললেছ নিচিনা মানুহ এনেকুৱা মানুহৰ বিৰোধী ধৰ্মৰ বিৰোধী মানুহ আমাৰ উদাং পথাৰত এৰি দিব নালাগে তেখেতক একে জেলখানাত পাৰ্মানেণ্ট মানে কৈদি পাৰ্মানেণ্ট বন্ধা বনাই থোৱাই সবচে ভাল হ'ব মই অসম পুলিচক কোকৰাঝাৰ পুলিচক ৰিকুৱেষ্ট কৰিছোঁ আৰু কৈ একদিনৰ মাজতে তেখেতৰ বিৰুদ্ধে এটা এফআইআৰ গোচৰ কৰাটো হ'ব থেংক ইউ